সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত জন্ম হোৱা দ্বিতীয়টো ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ হোজাই জিলাৰ আহ্বায়ক সমিতি গঠনো যোগদান কাৰ্যসূচীৰ অনুষ্ঠানটো বৃহস্পতিবাৰে জিলাখনৰ লংকাৰ ১ নং কাকি নাট্যচৰা প্ৰেক্ষাগৃহত কেইবা শতাধিক যুৱ শক্তিৰ উপস্থিতিত অনুষ্ঠিত হয়। জাতীয় যুৱ শক্তিৰ জিলা আহ্বায়ক সমিতিখন গঠনৰ উদ্দেশ্য অনুষ্ঠিত সভাখনত অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক চিত্ৰৰঞ্জন বসুমতাৰী, বেণী মাধৱ ঘোষ, মুখপাত্ৰ জিয়াউৰ ৰহমান, যুৱ শক্তিৰ ৰাজ্যিক মুখ্য আহ্বায়ক লাকিমণি বৰুৱা, সহ তত্ত্বাৱধায়ক অভিজিৎ কমল ভূঞা আদি উপস্থিত থাকে। ইপিনে বুধবাৰে নিশা কাকপথাৰত ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা সাংবাদিক তথা অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক জগদীশ ভূঞাৰ ভাতৃ পৰাগ ভূঞাক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ কৰে মুখপাত্ৰ জিয়াউৰ ৰহমানে। তেওঁতো এতিয়া কি মামা আপোনালোকে দেখিছে যে অসমখনত জাতীয় সত্তাটো সদায় ল'ৰা ধেমালি কৰি আছে, সদায় ভেঙচালি কৰি আছে, সদায় তুচ্ছ তাচ্ছিল্য কৰি আছে। ইমান দাম্ভিক আৰু অহংকাৰী মামা, সেইটোতো আপুনি মহাভাৰতৰ কংস মামাৰ লগত ৰিজাব লাগিব, নতুবা মহাভাৰতৰ শুকনি মামাৰ লগত ৰিজাব লাগিব। তেওঁ তেনেকুৱা মামাহে নেকি? কংস নহ'লে শুকনি মামা, ল'ৰাবিলাকেতো সেই বুলিহে মামা দুখ বুলি জোকায়, কোনো ভাল মামা বুলিতো নোজোকায়। কংস মামা নিশ্চিতভাৱে কংস মামা নতুবা শুকনি মামা, যিটোৱে সদায় জাতিৰ বিৰোধী কাম কৰি আছে, জনবিৰোধী কাম কৰি আছে, সদায় দাম্ভিকভাৱে অহংকাৰীভাৱে সদায় ভেঙুচালি কৰি আহিছে। সেইবিলাক কথাৰ কাৰণে তেওঁ এতিয়া জনপ্ৰিয় হৈছে বেলেগ কথা, কি ধৰণে জনপ্ৰিয় হৈছে, সস্তীয়া এটা জনপ্ৰিয়। এইটো কিন্তু মামা হিচাপে যিবিলাক সম্বোধন কৰিছে, মামাসকলে কিন্তু ভাল মামা হিচাপে গ্ৰহণ কৰা নাই। গুপ্ত হত্যাৰ দিনবোৰলৈ মনত পৰিছে আকৌ এবাৰ, সেই ভয়ংকৰ দিন যেন আকৌ ঘূৰি আহিছে। এজন মানুহ ঘৰৰ সন্মুখত ৰখি থকা এজন মানুহক অতি পৰিকল্পিত এটা ৰহস্যজনক এটা দুৰ্ঘটনাৰ জৰিয়তে হত্যা কৰা হ'ল। আমি কৈছোঁ এয়া এটা পৰিকল্পিত হত্যা, চৰকাৰে উত্তৰ দিয়ক। আজি এখন গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰি মাত্ৰ ৫০ মিটাৰমান দূৰত অৱস্থিত আৰক্ষীৰ বেৰিকেড দুটা অতি সন্তৰ্পণে পাৰ কৰি সেই গাড়ীখন থানাৰ সন্মুখেদি পাৰ হৈ মুহূৰ্ততে অন্তৰ্ধান হৈ গ'ল। এইটো ৰহস্যজনক নহয়নে? গতিকে এইটো এটা ৰাজনৈতিক হত্যাকাণ্ড হ'বই লাগিব। হয়, তেখেত এগৰাকী অতি সক্ৰিয় সাংবাদিক, জ্যেষ্ঠ সাংবাদিক আছিলে। তেখেতে আজি অলপ দিন আগতে কাকপথাৰ থানাত এগৰাকী বিজেপি নেত্ৰীয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি এগৰাকী বিজেপি নেত্ৰীয়ে আৰক্ষীৰ গাত হাত দিছিলে। সেই বাতৰিটো এগৰাকী আমাৰ পৰাগ ভূঞা সাংবাদিক তেখেতে পৰিৱেশন কৰিছিল। কেইদিনমান আগতে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে তিনিচুকীয়াত অনুষ্ঠিত কৰা এখন সভাত ১৫০ মানুহ হোৱা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱা সেই বাতৰিটো তেখেতেই কৰিছিল। গতিকে এইবোৰ কথাৰ দ্বাৰা এইটো বুজা যায় যে ক'ৰবাত কিবা এটা আছে। আৰু তাতকৈ ডাঙৰ কথা, আজি বিজেপিৰ কাৰণে শাসনাধিষ্ঠিত দলৰ কাৰণে প্ৰত্যাহ্বান হৈ থিয় দিয়া অসম জাতীয় পৰিষদৰ নেতৃত্বত আছে, বৰ্তমানে মুখ্য সমন্বয়কৰ দায়িত্বত আছে আমাৰ জগদীশ ভূঞা ডাঙৰীয়া, তেখেত জগদীশ ভূঞা ডাঙৰৰ ভাতৃ। গতিকে এইটো যে আচলতে এটা সম্পূৰ্ণ ৰাজনৈতিক হত্যাকাণ্ড, পৰিকল্পিতভাৱে হত্যাকাণ্ড, তাত আমাৰ সম্পূৰ্ণ সন্দেহ আছে, আমি সেইটো ভাবিছোঁ। গতিকে চৰকাৰে এইটো ৰহস্য উদ্ঘাটন কৰক, আৰক্ষীয়ে ৰহস্য উদ্ঘাটন কৰক আৰু তৎকালে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰক। লংকাৰ পৰা মনোজ কুমাৰ পাঠক, আছাম টাইমছ পোষ্ট।